হেল্ল' এভৰিৱান, মোৰ পৰা আপোনালোকক সকলোকে পূজা শুভেচ্ছা থাকিল। এয়া দেখিছেনে, মই ঘৰত গ'লোঁ। ঘৰত গৈ আমি পূজা চাব ওলাইছোঁ। মা, খুৰা, ভণ্টি, খুৰী, আমি দোকানৰ পৰা মাক থৈ পিনি দুলীয়াজানত ফুৰিব যাব লৈছোঁ। এয়া আমাৰ 16 নম্বৰ পূজা। ইমান মানুহ হৈছে দেখিছেনে, ইমান ভাল লাগে। লাইট য'তে ত'তে পোহৰে হৈ থাকে, চাই ভাল লাগে। আৰু আহি আছোঁ আৰু এয়া আমি জয়ানগৰ পূজা পালোহি। চাওকচোন ইমান ধুনীয়া বনাইছে, দেখিবও ভাল লাগিছে। এয়া ইমান মানুহৰ ভিৰ কিন্তু হ'লেও ভাল লাগিছে। এয়া আমাৰ আছোৱে প্ৰথমবাৰৰ কাৰণে এইবাৰ আমাৰ দুলীয়াজানত পূজা পাতিছে। পূজা মণ্ডপটো বহুত ধুনীয়া লাগিছে। আছোৰ ইমান মানুহ হৈছে দেখিছেনে। পিছত আমি এতিয়া নেপালী পূজালৈ গৈ আছোঁ। আমাৰ দুলীয়াজানৰ চবতকৈ ডাঙৰ নেপালী পূজাই পাতে। আমি পাই গ'লোহি নেপালী পূজা। এয়া তাৰপিছত ইমান নেপালী পূজাত চবতকৈ বেছিয়ে মানুহ হয় আমাৰ ইয়াত। এয়া দেখিছেনে, এয়া পূজা মণ্ডপটো ধুনীয়া লাগিছে। আৰু জানেনে, আজি মোৰ মনৰ আশা এটা পূৰা হ'ল। মই নহয় এই বেলুনটো কিনিবলৈ কিমান দিনৰ পৰা মন আছিলে, আজি মই কিনি ল'লোঁ। তাৰপিছত আহি থাকোঁতেতো ফুচকা নাখালেতো নহ'ব। দেখিলোঁ যেতিয়া ইফালে ফুচকাও খাই ল'লোঁ আমি। এয়া ফুচকা বনাইছে। আমি যেতিয়া দুলীয়াজান আহোঁ ফাঁচী বজাৰত, আমাৰ ফুচকা বহুত টেষ্টি পাইছোঁ। আমি ইয়াতে খাওঁ, বহুত টেষ্টি লাগে। দাদাজনে বহুত টেষ্টিকৈ বনায়। আপোনালোকে আমাৰ দুলীয়াজানৰ নিচিনা ফুচকা ক'তো নাপাব, বহুত টেষ্টি বনায়। সেইকাৰণে ভিডিঅ' এটাও বনাই ল'লোঁ। এয়া আমাৰ ভণ্টিয়ে ফুচকা খাইছে। এতিয়া আমি হোটেল ৰেষ্টুৰেণ্ট এথেনিচিটিত খাব আহিলোঁ। ভাত, টোপোলা দিয়া ভাত, গাহৰি মাংস, ইফালে চিকেন আৰু বহুত কিবাকিবি। গাহৰি মাংস বইল আছিলে, বহুত টেষ্টি যি টি আছিলে। মইতো চব খাবই নোৱাৰিলোঁ। হেল্ল' এভৰিৱান, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এতিয়া ৰাৱণ জ্বলোৱা চাবলৈ যাওঁ। আমি তিনিজনী এয়া ৰখি আছোঁ টুকটুকিৰ কাৰণে। পেহীহঁতৰ ছোৱালীকেইজনীও আহিব, একেলগে যাম। টুকটুকি এখন ভাড়াত লৈ লৈছোঁ। এয়া আমি উঠিলোঁ, গৈ আছোঁ এতিয়া গোটেইকেইজনী। ঠেলা হেঁচাকৈ বহি গৈ আছোঁ আৰু মোৰ কাৰণে পিছফালে জেগাই নহ'লে মই আগত বহি লৈছোঁ। তহঁতক কৈছোঁ কি তহঁতিয়ে ভালকৈ বহি ল, মই আগতে বহোঁ। কিন্তু আগত বহিবলৈ ভালেই হৈছিলে, অকলে ভালকৈ। এয়া ভাষণ, যিহেতু ভাষণ চবেই আৰু গৈছে নাচি বাগি, ইমান ধুনীয়া লাগিছে। আমিও আগৰ বছৰ গৈছিলোঁ, বহুত ভাল লাগিছিলে। কিন্তু এইবাৰ ৰাৱণ জ্বলোৱা চাবলৈ গৈছোঁ। কেলৈ কি নহয়, তাত ভাষণত গ'লে ৰাৱণ জ্বলোৱা চাবলৈ যাব নোৱাৰি। কেলৈ কি মিলাব নোৱাৰি টাইম দুখিটা, সেইকাৰণে নগ'লোঁ। এইবাৰ ৰাৱণ জ্বলোৱা চাবলৈ গৈছোঁ। এয়া পিপলতল পালোহি। ইমান ধুনীয়া লাগে এইডোখৰ মোৰ, কিয় নাজানো, গছখিনিৰ কাৰণেই নেকি। কেতিয়াবা ইমান ধুনীয়াকৈ ফুল ফুলিব, ইমান ধুনীয়া লাগে। এয়া পাই গ'লোহি আমি। ইমান মানুহ হৈছে দেখিছেনে, বহুত মানুহ হয়। ৰখিব পাওঁ বা নোৱাৰোঁ চাওঁচোন, ঠেলা হেঁচাকৈ থাকিব লাগিব আৰু গোটেইকেইজনী। সোনকালে অহাহেঁতেন বহিব পাৰিলোঁহেঁতেন, দেৰি হ'ল ন। ইয়াৰ ৰামলীলা চলি আছে, যেনেকৈ তেনেকৈ ভিডিঅ' বনাইছোঁ আৰু ভালকৈ দেখিয়ে পোৱা নাই আমি। আগত ইমান ওখ ওখ মানুহবোৰ ৰখি আছে, আমি ভালকৈ দেখিয়ে পোৱা নাই। হ'লেও আৰু ভৰি দাঙি দাঙি চাই আছোঁ আৰু আমি গোটেইকেইজনীয়ে। এয়া ৰাৱণ আৰু
বানৰ সেনাৰ যুদ্ধ চলি আছে। চাৰিওফালে ৰামে ৰাৱণ সেনাক ঘেৰি ধৰিলে। মানে দেখাইছে আৰু বহুত ধুনীয়াকৈ। এয়া ৰাৱণ দেখিছেনে? এতিয়া ৰাৱণ জ্বলোৱা হ'ব। ইমান মানুহ চবেই ৰখি আছে সেইটোকে চাবলৈ। আমিও ৰখি আছোঁ কি হয় চাওঁ। চাওকচোন আকাশখন ইমান ধুনীয়া লাগিছে হয়নে বাৰু? সেইকাৰণে ভিডিঅ' এটা কৰি ল'লোঁ। এয়া ৰাম গৈছে ৰাৱণ জ্বলাবলৈ। ৰাৱণ জ্বলাই দিলে। এতিয়া আমি চব নেগেটিভিটিবোৰ ইয়াতে এৰি দিব লাগে, কাৰণ আমাৰ মনত যিমান বেয়া ভাৱ চিন্তা যিমান আছে এই দশেৰাতে চব তাতে দি দিব লাগে, তেতিয়া আমাৰ জীৱনটো ভাল হয়। চাওকচোন ইমান ফটকা ফুটিছে, ইমান ভাল লাগিছে। এতিয়া আমি যাবলৈ ওলালোঁ, কিন্তু ইমান ভিৰ, কেনেকৈ যাম। আমি ঠেলা হেঁচা কৰি ৰাস্তা পালোগৈ আৰু তেনেকৈ এতিয়া গৈ আছোঁ। মই এটাই কৰি আছোঁ, মানে মোৰ আকাশখন ইমানেই ভাল লাগিছে কৈছোঁ ন, ইমান ধুনীয়া লাগিছে চাওকচোন। এতিয়া আমি গোটেইকেইজনী খোজকাঢ়ি গৈ আছোঁ টুকটুকিৰ ওচৰলৈ। ইহঁতকো উলিয়াই দিছোঁ আৰু ধুনীয়াকৈ আহি আছে গোটেইকেইজনী। এইখন আমাৰ অইল হস্পিটেল, দেখাই দিব গৈছে তেহেঁতি। চব খোজকাঢ়ি গৈ আছে আৰু। এয়া আমি টুকটুকিত উঠিলোঁ, গৈ আছোঁ। আমি ভাবিছোঁ কিবা এটা খাই লওঁ গোটেইকেইজনীয়ে, JVS আহিলোঁ। আমাৰ অৰ্ডাৰ আহি গ'ল। আমি ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিলোঁ গোটেইকেইজনীয়ে। এনেই আৰু কিবা এটা খাই লওঁ বুলি ভাবিলোঁ আহিলোঁ যেতিয়া। গোটেইকেইজনীয়ে খাই লৈছে। ময়ো নিজকে এনেই ভিডিঅ' এটা কৰি লৈছোঁ আৰু কাম বন নাই যে। এতিয়া আমি ঘৰ পালোহি আৰু নাচি নাচি গৈছে দেখিছানে? ফূৰ্তি তেহেঁতৰ এনেই আৰু। মই সেইকাৰণে ভিডিঅ' এটাকে কৰি ল'লোঁ তেহেঁতক। চ' আজিৰ কাৰণে আহোঁ দেই, বাই।